ফ্ৰেণ্ড এয়া আহিছোঁ হাতী চাবলৈ। আমাৰ দৈগুংবাগানৰ হাতী আছে, আপোনাৰ কমেও 50-60জন হাতী আছে। তাকে চাবলৈ গৈ আছোঁ। তাৰপিছত লগৰ আছে, এয়া হিৰণজ্যোতি আছে, হিৰণজ্যোতি আৰু মই গৈ আছোঁ হাতী চাবলৈ। ব'লক আজি হাতী দেখুৱাম আপোনালোকক। সোপাই গৈছোঁগৈ দৌৰি দৌৰি। এই মানুহ পুৰা আছে। মই যে টাউনলৈ যাওঁ, তই কষ্ট আছে নেকি? Ikan patulatu. গৰু পোৱালি সমান হ'ব। এইফালে পাৰ হ'ব। পাৰ নহয় বাৰু, সেই ৰাস্তাৰ মূৰত থাকিব, গম পাইছ নাই? ৰাস্তাৰ মূৰত থাকিব, পাৰ নহয়গে, ৰাস্তাৰ মূৰত থাকিব। ওপৰত উঠি ল। एक झलक खुदा तर भक्ति तर सोच है थोड़ा ही जाते अंदर दर्शन करेंगे। হাতী চোৱা মানুহ চব, ৰাস্তাৰ মাজত কিমান মানুহ, ৰাস্তা একদম নধৰা হৈ আছে, দুই পাৰে মানুহ। এইবোৰ মানুহ, এয়া হাতী, এয়া হ'ল দৈগুংবাগান। সেয়া হাতী পুৰা আছে, হাতী মানুহ ওচৰলৈ গ'লে খেদিছে পুৰা। আছে 150 মান হাতী হ'ব, বেছিলৈও কম নহয় 150তকৈ। এয়া হাতী চোৱা মানুহ। এয়া আমাৰ এজন হাতী চাবলৈ আহিলে, ভয় কৰিলে কিন্তু পলালে হাতী দেখি। লগত সৰু সৰু পোৱালি আছে, আৰু হাতীবিলাকৰ থাকিবলৈ জেগাই নাইকিয়া হৈ গ'ল। গোটেইখন মানুহে দখল কৰিবলৈ ল'লে, হাবি জংঘল কাটি পেলাই। আৰু মানুহবিলাকে এটা বেয়া কাম কৰে কি, হাতীবিলাকক গালে চপৰা মাৰে, শিলগুটি মাৰে, তেনেকৈ হাতীবিলাকক বহুত অশান্তি কৰে। সেইকাৰণে হাতীয়ে প্ৰায় মানুহবিলাক মাৰিব লৈছে সেইটোৰ বাবে। ইমানেই আজিলৈ ভিডিঅ'টো। আকৌ নেক্সট টাইম এনেকুৱা ভিডিঅ' বনাবলৈ আকৌ চেষ্টা কৰিম। এতিয়ালৈকে বাই বাই।